উৰুকা দিনা এনেধৰণে গছবোৰ বান্ধিব লাগে আৰু পূৰ্বৰ নীতি নিয়ম সেইবাবে মই গছ বান্ধি থকা আপোনালোকে দেখিবলৈ পাই আছে। লাগনি গছজোপাহে বান্ধিব চাই মেলি, কেতিয়াবা মৰা গছো থাকে। কিবা কাৰণত বিজুতি ঘটি মৃত্যু হয়, তো এনেকুৱা গছত বান্ধি লাভ নাই। লাগনি গছ যোনজোপা লাগিছে ফল সেইবিলাকত বান্ধিব লাগে। মই এতিয়া বৰ্তমান তামোল গছবিলাকৰ বান্ধি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে। আজি উৰুকা, কালিলৈ বিহু। গাইজ, আপোনালোকে দেখিবলৈ পালে খুব সুন্দৰকৈ গছবোৰ বান্ধিলোঁ। এতিয়া পূৰ্বৰ নীতি নিয়ম মানি চলিছোঁ। বন্ধুসকল, এতিয়া আমাৰ মেজি ঘৰলৈ গাইজ, ফাইনেলি পালোহি। আমাৰ ইয়াত মেজি মানে সাজি আছে আৰু কাষতে আপোনালোকে দেখিবলৈ পাইছে এটা ভেলাঘৰ। পুৰণি দিনৰ এনেধৰণেই ভেলাঘৰ সাজিছিল। বহুতে বেলেগ বেলেগ ধৰণে ভেলাঘৰ সাজে। কিছুমানে তলাতলি ঘৰ সাজে। আমাৰ ইয়াতে কোনো ব্যৱস্থা তেনেকৈ লোৱা নাই। ৩-৪ ঘৰ ভিতৰত এনেধৰণে মেজি জ্বলোৱা হয়। আপোনালোকে দেখিবলৈ পাইছে ঘৰৰ আহিত হিচাপে এটা মানে ভেলাঘৰ সজা হৈছে। পূৰ্বৰ পৰা এনেধৰণে চলি আছে। কেৱল নিয়মটো মাঘ বিহুৰ উপলক্ষে ভোগালীৰ ভোগ উপভোগ কৰিবলৈ এনেধৰণে ভেলাঘৰ সজা হৈছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আৰু বহুত ঠাইত বহুত ধৰণে আহিত ভেলাঘৰ দেখিবলৈ পাওঁ, খুব ভাল লাগে। সেইমতে কাম কাজ ধুনীয়াকৈ কৰি গ'লে সেই ব্যৱস্থা কৰিবলৈ পায়। এয়া আমি আজি গাহৰি পুৰি খাম। এয়া উৰুকাৰ দিনা মাংসৰে এসাঁজ সুন্দৰকৈ ভাত খাম। এয়া দেখিবলৈ পাইছে আপোনালোকে গাহৰি মাংস কুটি থকা হৈছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। গাহৰি মাংস নিমখ দি পুৰি খাবলৈ খুব ভাল। হেল্ল' গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আৰু ভিডিঅ'টো ইমান পৰে আপোনালোকে চাই থকাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। আজিলৈ আহোঁ, বাই বাই।